তো হাই গাইস, ওয়েলকাম টু মাই ইউটিউব চ্যানেল বিনয় ব্লগস। তো গাইস সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, তো আজি ভাবিছোঁ এটা ভিডিঅ' দিওঁ, কাৰণ আজি হৈছে উৰুকা। তো আজি আমি খানা খাবৰ বাবে ৰেডি হৈ আছোঁ। এয়া আমাৰ দৰ্শকসমূহ, এয়া আমাৰ ৰান্ধনী উদ্ধৱ দাস, আৰু এইবিলাক আছে আমাৰ খানা খোৱাৰ সদস্য। ইয়াতে আমাৰ খানা চলি আছে। তো গাইজ খানা মানে আমি ইয়াত মানে প্ৰথম আমি ভাতখিনি বনাই ললোঁ, আৰু আমি মানে মাংসখিনি বনাব আছোঁ। তো ইয়াৰ পিছত আপোনালোকক দেখুৱাই থাকিম মাংস বনোৱা প্ৰক্ৰিয়াটো। তো ভিডিঅ'টো চাই থাকিব গাইজ। তো গাইজ ইপিনে আমাৰ মাংস দিয়া হৈ গ'ল। আছে উদ্ধৱ দাস ৰান্ধনী, মানে এওক আমি আগতেও ৰান্ধনী বনাইছিলোঁ, এতিয়াও মানে এওক আমি মাতি আনিছোঁ ৰান্ধনী হিচাপত উদ্ধৱ দাসক। शाबाश बेटा, बहुत बढ़िया। গাইজ বনাই আছোঁ আমি এতিয়া, এয়া মাংস বনাই আছোঁ। নতুন মাংস লয়ের। কি মাংস আনিছে আপুনি? লয়ের 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 নেকি? আৰু আমি বনাই আছোঁ নতুন বছৰৰ নতুন মাংস, লয়ের মাংস। আৰু এয়া আছে আমাৰ খানা খোৱা সদস্য, গেম খেলাই আছে। আৰু ইপিনে ভেলাঘৰ আছে আমাৰ গাইজ, মানে কালি ৰাতিপুৱা আমি এই ভেলাঘৰটো জ্বলাই দিম। তো গাইজ আমাৰ খানা খোৱা লোকেশ্যনটো হৈছে আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, আমাৰ ঘৰৰ পৰা কাষতে। আৰু সেই পিনেও খানা খাই আছে আমাৰ গাঁৱৰে দীপদাস নামৰ এজন ল'ৰা, আৰু কেইজনমান তেওঁৰ লগত আছে, আৰু ইপিনেও আছে খানা খাই। তো গাইজ আৰু আমি এইটো মেজি বনাইছোঁ। তো গাইজ বৰ্তমান ভাত বিলাই আছে, ভাত খাব বহি গৈছোঁ। এয়া আছে মাংস, আমাৰ আছে গাহৰি মাংস। মাজত থাক, ভাত লবি আৰু মাংস লবি। তো খাব লাগে গাইজ। কেনে হৈছে? পোহাৰ মাংস হে, এক নম্বৰী মাংস আনিছে। অলপমান নিমখ কম হৈছে, কিন্তু বেয়া হোৱা নাই, খাব পৰা হৈছে। তো গাইজ ভাত চাত খাই আপোনালোকক লগ পাই আছোঁ। তো গাইজ আমাৰ ভেলাঘৰ জ্বলাবৰ বাবে ৰেডি হৈ আছে। এয়া আমাৰ ল'ৰাহঁত। তো যোৱাকালি আমাৰ খানা হৈ গৈছে ইয়াত। তো এইটো ভেলাঘৰ আমি জ্বলাই দিম। खाना खावा मोइना खाना खावा भोगाली निहारू जोना मेजी पुरानो महानिसो भाके हेमाली कोरी मेजी घरत हुरी नराली तिन पुने पुने मा करे उकाराती আমি নিলে তুমি খামাজি ভোগালি বিহুয়ে আনে মনোরঞ্জ হাইরে মালি করি জিপাল করু ভোগালি।
মেজিৰ জুই জ্বলিল মইনা সকলোৰে মিলি জুলি খানা গাইছ এইখিনি আছিল আজিৰ এটা মাঘ বিহুৰ সৰু ভিডিঅ' তো গাইছ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ বাই বাই এয়া আছে আমাৰ ভেলাঘৰ পুৱাই